লুৱে দে এতিয়া লেসন নম্বৰ কিমান এইটো লেসন নম্বৰ 9 লেসন নম্বৰ 9 ত কৈছে কি our useful plants and trees তার মানে আমার উদ্ভিদ আৰু গছ আমাৰ ব্যৱহাৰ হয় কিছুমান উদ্ভিদ আৰু গছ প্লেন্টস মানে হল উদ্ভিদ আৰু ট্রিজ মানে হল গছ ট্রি মানে হল কি গছ আৰু প্লেন্টস মানে উদ্ভিদ উদ্ভিদ হ্যাঁ ইতিয়াতে কৈছে কি dear are trees along the side of some roads তাৰমানে কিছুমান ৰাস্তাৰ কাষে কাষে গছ গছনি আছিল আছে তাৰমানে কি dear are trees along the sides of some roads কিছুমান ৰাস্তাৰ কাষে কাষে গছ গছনি আছে we have seen some plants live আপুনি কিছুমান উদ্ভিদ জীৱ দেখিছানে কুচি আৰু দেখিছানে we have seen some plants live তোমাৰ আপুনি আপোনাৰ লাইফত কিছুমান উদ্ভিদ দেখিছানে কুচি আৰু even if we do not have a garden you can grow plants in flower pot বাড়ি নাথাকিলেও ফুলৰ টাবত গছ গছনি খেতি কৰিব পাৰি there are many kinds of plants বিভিন্ন প্ৰকাৰৰ গছ গছনি আছে there are many kinds of plants তাৰমানে তাত বিভিন্ন ধৰণৰ বা বিভিন্ন প্ৰকাৰৰ গছ গছনি আছে big plants are called trees ডাঙৰ ডাঙৰ উদ্ভিদক গছ বুলি কোৱা হয় big plants are called trees তাৰমানে ডাঙৰ ডাঙৰ উদ্ভিদক কি কোৱা হয় গছ বুলি কোৱা হয় here are some common trees found in India ইয়াত ভাৰতত পোৱা কিছুমান সাধাৰণ গছৰ বিষয়ে উল্লেখ কৰা হৈছে ভাৰতত পোৱা কিছুমান সাধাৰণ গছৰ কথা উল্লেখ কৰা হৈছে some trees have beautiful flower কিছুমান গছত ধুনীয়া ফুল থাকে some have tasty fruits কিছুমান ফল সোৱাদযুক্ত কিছুমান ফলো থাকে বৰ সোৱাদযুক্ত বুজি পাইছে ইতিয়াতে কৈছে কি গোলমোহৰ মানে কি গোলমোহৰ বায়ান বনান itu bonan no hai banyan tree banyan tree banyan tree আৰু banana মানে banana tree কল গাছ এটো হল bamboo এটো হল mango coconut আৰু এটো হল coconut বাইটো কি এতিয়া কৈছে কি there is a great variety there is a great variety of plants in our surrounding আমাৰ চৌপাশে কি কৰে বিভিন্ন ধৰণৰ গছ গছনি
আছে সাৰাউণ্ডিং মানে হ'ল চৌপাশে গছ-গছনি আছে many of these plants are useful to us এনে বহু উদ্ভিদ আমাৰ বাবে উপযোগী many of these plants are useful to us আমাৰ বাবে বহু গছ-গছনি উপযোগী বুজি পাইছে না আচ্ছা কৈছে we get food from plants আমি গছ-গছনিৰ পৰা খাদ্য পাওঁ we get food from plants আমি গছ-গছনিৰ পৰা খাদ্য পাওঁ খাদ্য দিয়ে আৰু গছ-গছনি আমাক খাদ্য দিয়ে we get cereals like rice তাৰপিছত wheat maize jawar and bajra from plants আমাৰ উদ্ভিদৰ পৰা আমাক কি দিয়ে চাউল দিয়ে গেহু দিয়ে তাৰপিছত কুঁহিয়াৰ দিয়ে জোৱাৰ বাজৰা এইবিলাক আমাক দিয়ে এইবিলাক খাদ্য আমি ক'ৰ পৰা পাওঁ উদ্ভিদৰ পৰা পাওঁ ক'ৰ পৰা পাওঁ উদ্ভিদৰ পৰা পাওঁ না নাপাওঁ